মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ আমাৰ ৰাষ্ট্ৰীয় সংহতি এই পাঠটি মই বুজাবলৈ লৈছোঁ। আমাৰ ৰাষ্ট্ৰীয় সংহতি হৈছে যিকোনো এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংহতিটো অতি প্ৰয়োজন যিকোনো এখন ৰাষ্ট্ৰৰ প্ৰতি। ভাৰতবৰ্ষ এখন আমাৰ বিশাল দেশ আৰু ইয়াত বিভিন্ন জাতি জনজাতি ধৰ্ম ভাষা ধৰ্মৰ লোক ইয়াত আছে আৰু এই সকলোবোৰ জাতি জনজাতি ভাষা ধৰ্মৰ লোকসকলে একতা দোলেৰে বান্ধ খাই আমাৰ এক ভাৰতীয় হৈ আছে আৰু ইয়ে আমাৰ হৈছে ৰাষ্ট্ৰীয় সংহতি। এতিয়া ৰাষ্ট্ৰীয় সংহতিৰ অৰ্থ যে কোনো এখন ৰাষ্ট্ৰৰ সকলোবোৰ লোক জাতি বৰ্ণ ভাষা ধৰ্মৰ পাৰ্থক্য যদি তেওঁলোকে নাৰাখি সকলোৰে মাজত পাৰ্থক্য নাৰাখি একতা দোলেৰে বান্ধ খাই থাকিলে তাকে ৰাষ্ট্ৰীয় সংহতি বোলে। অৰ্থাৎ এখন দেশৰ জনগণে ইজনে আনজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি দেশৰ অখণ্ডতা যদি বজাই ৰাখে আৰু সেই ৰাষ্ট্ৰৰ অখণ্ডতা বজাই ৰক্ষাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় সংহতি অতি প্ৰয়োজন। আমাৰ ভাৰতবৰ্ষত অনেকৰ মাজত ঐক্য আমাৰ দেখা যায়। ভাৰতবৰ্ষত বৰ্তমান 29খন ৰাজ্য আছে আৰু প্ৰতিখন ৰাজ্যৰে ভাষা বেলেগ সংস্কৃতি ঐতিহ্য আদি সকলোবোৰ বেলেগ বেলেগ পৃথক পৃথক। তদুপৰি একোখন ৰাজ্যতো বিভিন্ন ভাষা সংস্কৃতিৰো লোক বাস কৰে, কিন্তু ভাৰতত বাস কৰা সকলোবোৰ লোকে আমি কি কৰি আছো, এক দেশ এক ভাৰতীয় হৈ আমি একতা দোলেৰে বান্ধ খাই আমি আছো আৰু এইটোৱে হৈছে আমাৰ ৰাষ্ট্ৰীয় সংহতি। আমাৰ যদিও ভাৰতত আমাৰ অনৈক্যৰ মাজত ঐক্য মানে হৈছে আমি আমাৰ ভাৰতৰ বিভিন্ন ভাষা ধৰ্ম সংস্কৃতিৰ লোক যদি আমি বাস কৰি আছো, তথাপিও আমি কি কৰি আছো, সকলোৱে আমি একতা দোলেৰে আমি এক হৈ এজনে আনজনৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰি আমি ইয়াতে বাস কৰি আছো। তাৰমানে আমি অনৈক্যৰ মাজত মানে এক হৈ আমি আছো। বিভিন্নতাৰ মাজত ঐক্য বিভিন্নতাৰ মাজত ঐক্য মানে বিভিন্ন ধৰ্মৰ ভাষা লোক আমি ইয়াত বাস কৰিছোঁ। এইটো হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ এটা প্ৰধান বৈশিষ্ট্য, এই বিভিন্নতাৰ মাজত ঐক্য যে আমাৰ দেশত বিভিন্ন ধৰ্মৰ বিভিন্ন ক্ষেত্ৰত চব বেলেগ বেলেগ হয়, ভিন্নতা আছে, কিন্তু এই ভিন্নতা থকা স্বত্তেও ভিন্নতা মানে কি বুজাইছে ইয়াতে যে আমাৰ ভাষা বেলেগ, আমাৰ প্ৰত্যেকৰে ভাষাবোৰ বেলেগ আছে, সংস্কৃতি বেলেগ, ধৰ্ম বেলেগ, তথাপিও আমাৰ এই এইবোৰ ভিন্নতাৰ মাজত আমি কি কৰি আছো, সকলোৱে আমি এক হৈ আমি ইয়াতে বাস কৰি আছো। আমি কি কৈছো, আমি সকলো ভাৰতীয় একতাৰ ভাৱেৰে আমি বাস কৰি আমি আমাৰ ৰাষ্ট্ৰীয় সংহতিক শক্তিশালী কৰিছো। এতিয়া আছিল আমাৰ দেশৰ ভিন্নতাৰ ক্ষেত্ৰ। দেশৰ ভিন্নতা আমি যে কৈছো, দেশৰ ভিন্নতা দেখা যায় ক'ত দেখা যায়, ধৰ্মৰ ক্ষেত্ৰত আমাৰ ভিন্নতা আছে যে যদিও আমাৰ ভাৰতবৰ্ষখন এখন মিলনভূমি হয়, আমাৰ ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্মৰ মিলনভূমি। যদিও আমাৰ ভাৰতত কি আছে, হিন্দু ধৰ্মৰ লোক আছে, মুছলিম খ্ৰীষ্টিয়ান, মুছলিম বুলি ক'লে আমাৰ ইছলাম ধৰ্ম বুজাওঁ, হিন্দু ইছলাম খ্ৰীষ্টিয়ান শিখ জৈন আদি সকলো ধৰ্মৰ লোক বাস কৰি আছে আৰু সেইকাৰণে কোৱা হৈছে বিভিন্ন ধৰ্মৰ মিলনভূমি। পৃথিৱীৰ প্ৰায় সকলো ধৰ্মৰ লোকে আমাৰ ভাৰতত বাস কৰে আৰু এই সকলো ধৰ্মাৱলম্বী লোকে আমি নিজৰ ধৰ্ম আমি পালন কৰি ভাৰতবৰ্ষত আমি মানে কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰীয়বাদ নোহোৱাকৈ আমি আমাৰ ধৰ্মটো আমি বজাই ৰাখিছোঁ। আমি সকলোৱে এজনে আনজনৰ ধৰ্মক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ। এতিয়া ভাষাৰ ক্ষেত্ৰতো আছে, আমাৰ দেশৰ ভিন্নতাৰ ক্ষেত্ৰত আমাৰ ভাষা আছে, আমাৰ ভাষাবোৰো বেলেগ বেলেগ। ধৰি লোৱা আমাৰ অসমৰ ভাষা আমাৰ অসমীয়া কম, বিহাৰত বিহাৰী, গুজৰাটত গুজৰাটী ভাষা আছে, মহাৰাষ্ট্ৰত মাৰাঠী ভাষা। তাৰমানে কি বুজিলোঁ যে আমাৰ ভাষাৰ ক্ষেত্ৰতো আমাৰ ভিন্নতা আছে, বিভিন্ন ভাষাৰ লোক আমাৰ ভাৰতত বাস কৰে আৰু আমাৰ ইয়াত চোৱা 1652টা আমাৰ কথিত ভাষা আছে। আমাৰ ভাৰতত 1652টা কথিত ভাষা আছে, কিন্তু তাৰে 22টা ভাষাকে সাংবিধানিক স্বীকৃতি প্ৰদান কৰিছে। আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হৈছে, তোমালোকে চবেই জানা, আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী।
এতিয়া আমাৰ খাদ্য আৰু সাজপাৰৰ ক্ষেত্ৰতো আমাৰ ভিন্নতা আছে যে আমাৰ দেশৰ লোকসকলৰ মাজত খাদ্য আৰু সাজপাৰৰ ক্ষেত্ৰতো ভিন্নতা আছে। এইটো আমি সকলোৱে জানো যে অঞ্চলভেদে ভিন ভিন বস্তু উৎপাদিত হয় আৰু বাবে খাদ্যৰ ক্ষেত্ৰতো আমাৰ ভিন্নতা হয়। উদাহৰণস্বৰূপে কৈছে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যত ঘেঁহু বেছি হয় আৰু সেইকাৰণে ঘেঁহু পৰিমাণ বেছি কাৰণে সেইবিলাক ঠাইৰ প্ৰধান খাদ্য হৈছে ৰুটি। উৰিষ্যা, পশ্চিমবংগ, অসম আদি এই ৰাজ্যবোৰত আমাৰ প্ৰচুৰ পৰিমাণে ধান উৎপাদন কৰা হয়। সেইকাৰণে আমাৰ ইয়াৰ প্ৰধান খাদ্য হৈছে ভাত। আমাৰ বুলি কোৱা নাই, এইবিলাক য'ত য'ত ধানৰ বেছিকৈ উৎপাদিত হয় সেইবোৰ ঠাইত প্ৰধান খাদ্য ভাত। আৰু যিবিলাক ৰাজ্যত ঘেঁহু বেছিকৈ উৎপাদিত হয় সেইবোৰ ঠাইত প্ৰধান খাদ্য হৈছে, সেই ৰাজ্যবোৰৰ প্ৰধান খাদ্য হৈছে ৰুটি। সেইদৰে দক্ষিণ ভাৰতত নাৰিকল আৰু কফিৰ উৎপাদন বেছি বাবে তাত তেল আৰু কফিৰ ব্যৱহাৰ বেছিকৈ কৰা হয়। এইখিনি আমি ভিন্নতা দেখিলোঁ। খাদ্যৰ দৰে সাজপাৰৰ ক্ষেত্ৰতো আমাৰ ভিন্নতা আছে। ভাৰতীয় লোকৰ মাজত ভিন্নতা আছে। ভাৰতৰ বেলেগ বেলেগ ৰাজ্যবিলাকৰ সাজপাৰো বেলেগ বেলেগ, আনকি একেখন ৰাজ্যৰ সাজপাৰৰ ভিন্নতাও দেখা যায়। উদাহৰণস্বৰূপে আমাৰ অসমত বড়ো, মিচিং, কাৰ্বি আদি জনজাতীয় সাজপাৰবোৰ বেলেগ বেলেগ হয়। এতিয়া তোমালোকে বুজিলা আমাৰ ভিন্নতা কি কি। ভৌগোলিক পৰিৱেশৰ ক্ষেত্ৰতো আমাৰ যে ভিন্নতা আহে। আমাৰ দেশৰ সকলো ঠাইৰ ভৌগোলিক পৰিৱেশ একে নহয়। ভাৰতবৰ্ষৰ এফালে বৰষুণৰ অভাৱত ৰাজস্থানত থৰ মৰুভূমিৰ সৃষ্টি হৈছে আৰু আনফালে আমাৰ মেঘালয়, চেৰাপুঞ্জীত অতিপাত বৰষুণ হয়। ঠিক তেনেকৈ ভাৰতৰ সুউচ্চ হিমালয় পৰ্বতো আছে। সুন্দৰবনৰ দৰে ঠাইবিলাকো আছে আৰু ইয়াত সমভূমি, মালভূমি, পাৰ্বত্য অঞ্চল আদি সকলোবোৰ আমাৰ ভূ অৱয়ৱবোৰ আছে আৰু সেইকাৰণে ভাৰতৰ